তো বন্ধুসকল মই এখন সিনেমা চালো যাৰ নাম হৈছে ভূত বাংলা। আপোনালোকক মই ট্ৰেইলাৰটো আহোঁতে ৰিভিউটো দিছিলোঁ। প্ৰিয়দৰ্শন অক্ষয় কুমাৰ 16 বছৰ পাছত ৰিউনিয়ন কৰিছে আৰু তেওঁলোক দুজনৰ চিনেমাবোৰ আপোনালোকে জানে কিমান কমেডি হয় আৰু কিমান মানে কণ্টেণ্ট বেছিছ হয়। আপোনালোকে ভুলভুলাইয়া চাই লওক, দেদ নাডান চাই লওক, খাট্টা মিঠা চাই লওক বা গৰম মছলা চাই লওক, আপোনালোক প্ৰত্যেকতে মানে সেই কমেডিৰ মেজিকটো আপোনালোকে পাব। ঠিক আছে। তো এইবাৰো যিহেতু অক্ষয় কুমাৰ আগৰ মুভিবোৰ বহুত বেছি নচলিলে যদিও তাৰ বহুত মানে চিনেমাবোৰ বহুত বেলেগ টাইপৰ হয়। স্কাই ফ'ৰ্চৰ পাৰফৰ্মেঞ্চ বেলেগ, জলি এলবি পাৰফৰ্মেঞ্চ বেলেগ, ঠিক আছে, কেচৰি পাৰফৰ্মেঞ্চ বেলেগ, কিন্তু তাৰ পাছত সি আকৌ কমেডি জনৰাত ঘূৰি আহিলে আৰু এতিয়া বনালে কি ভূত বাংলা। আৰু মই ফাইনেলি চাই দিলোঁ কালি। মোটামুটি থিয়েটাৰত আপোনাৰ 80% মানুহ ভিৰে আছিলে। তো সেইকাৰণে চিনেমাখন চাইও বহুত ভাল লাগিলে আৰু চিনেমাখন চাই মোৰ এক্সপিৰিয়েঞ্চ আপোনালোকক ক'বলৈ মই এইকাৰণে বেছি আগ্ৰহী হৈছোঁ, কাৰণ কেলে অক্ষয় কুমাৰ ইয়াৰ আগৰ মুভিতকৈ এইখন বহুত বেছি পৃথক হৈছে। প্ৰিয়দৰ্শনৰ লগত মানে তাৰ কামটো বহুত বেছি ভাল লাগিছে। মানে এনেকুৱা লাগিছে যে আমি 2026 চিনেমাখন চোৱাই নাই, আমি চাইছোঁ এই 2008, 9, 10, 11 যেতিয়া খাট্টা মিঠা দেদ নাডান নাছিলে বা আপোনাৰ ভুলভুলাইয়া আছিলে তেতিয়া, আৰু চিনেমাখনৰ সেটটো কমপ্লিটলি ভুলভুলাইয়াৰ নিচিনাই লাগি গৈছিলে। ঠিক আছে। তো সেইটো কাৰণে মানে চালোঁ চিনেমাখন আৰু বহুত বেছি ভাল লাগিলে চিনেমাখন। ঠিক আছে। দুটামান বস্তু নেগেটিভতো আছে, সেইটো মই অলপ পাছত কথা পাতিম, কিন্তু পজিটিভত চাবলৈ গ'লে ইয়াত অক্ষয় কুমাৰ অল ইন ওৱান মানে। ঠিক আছে। অক্ষয় কুমাৰ, পৰেশ ৰাৱাল জৰি, ৰাজপাল যাদৱৰ জৰি, যিকেইটা মানে বস্তু আছিলে ইয়াতে সেইকেইটা বস্তু বহুত বেছি ভাল লাগে আৰু ফাৰ্ষ্ট হাফটো মানে ইমানেই এংগেজিং আছিলে, মানে প্ৰত্যেকেই হাঁহিছে মানে চিনেমাখনত। ঠিক আছে। চাই হল পুৰা একদম হাঁহি আমাৰ নিজৰে পেট বিষাই গৈছে, মানে ইমানেই চিনেমাখনৰ ফাৰ্ষ্ট হাফটো ধুনীয়া আছিলে আৰু কমেডি আছিলে, আৰু ছেকেণ্ড হাফটো কমপ্লিটলি মানে সেই পাষ্টত লৈ গুচি যায় যে কেনেকে মানে বধুচুৰ কোন হয় আৰু সেই বধুচুৰক কেনেকে মাৰিব লাগিব বা সেই বধুচুৰ কেনেকে জন্ম হৈছে বা বধুচুৰৰ লগত সেই বাংলাটোৰ সম্পৰ্ক কি, সেই বস্তুটো মই ছেকেণ্ড হাফটোত দেখুওৱা যায়। ঠিক আছে। তো চিনেমাখন কমপ্লিটলি ফুল্লি এংগেজিং হয়। ইয়াতে কমেডিটো আপোনাৰ মানে এনেকুৱা নহয় যে বাই ফৰ্চ কমেডিটো আমি সেই নষ্টালজিক কমেডি পাওঁ, যি নেকি বহুত বেছি ধুনীয়া ডায়লগছ আছে। ইয়াত মানে কি হয়, গানত অকণমান মানে কমিয়া এটা কাৰণে পালোঁ, কাৰণ কেলে মানে কিছুমান চিন এনেকুৱা আহি থাকে মানে সেই গান প্ৰয়োজন নহয় মানে সেই চিনবোৰ, কিন্তু পতককে গান এটা আহি যায় আৰু ইমান বেছি গানবোৰ মনত থকা গান নহয়। যেনেকে খাট্টা মিঠাৰ অজি গানবোৰ আছিলে, দেদ নাডান বা হেৰা ফেৰি বা ভুলভুলাইয়া লাভুকো গানটো আছিলে। তো সেই মানে তেনেকুৱা ধৰণৰ গান ইয়াত মনত ৰখা নাই। ঠিক আছে। তো চিনেমাখন আপোনালোকে বহুত বেছি এনজয় কৰিব আৰু এইখন চিনেমাখনৰ ৰিপিট ভেলু আছে। এনেকুৱা নহয় যে দেদ নাডানৰ লগত কম্পেয়াৰ কৰিব নোৱাৰি বা প্ৰথম ভুলভুলাইয়াখনৰ লগত কম্পেয়াৰ কৰিব নোৱাৰি, সেইখন বহুত অজি আছিলে, বহুত বেছি হাই লেভেলৰ আছিলে, কিন্তু তাতকেও এইখন অকণমান তলতে ৰাখিব পাৰি। আৰু কাৰ্তিক আৰ্যনৰ যি ভুলভুলাইয়া 2 বা ভুলভুলাইয়া 3 আহিলে তাতকে কিন্তু বহুত বেটাৰ আহিছে এইখন, সেইটো মই আপোনালোকক কৈ দিছোঁ। আৰু এটা কথা আপোনালোকক মই একদম পাক্কা কৈ দিছোঁ যে এক্টিং ৱাইজত ইন কমেডি জনৰা অক্ষয় কুমাৰৰ আগে পিছে কোনো নাই। মানে চিনেমাখনত মই বেছি ক'বলৈ গ'লে বস্তুটো স্পইলাৰ হৈ যাব। সি হৰৰো কৰিছে, কমেডিও কৰিছে, চিৰিয়াছনেছো কৰিছে, মানে চিনেমাখনত কমপ্লিটলি অল ইন ওৱান অক্ষয় কুমাৰ। আৰু প্ৰত্যেকেই ইয়াতে হিৰো। অক্ষয় কুমাৰ চিনেমাখনৰ হিৰো বুলি নহয়, ৰাজপাল যাদৱ তাৰ কেৰেক্টাৰত হিৰো, পৰেশ ৰাৱাল তাৰ কেৰেক্টাৰত হিৰো, আশ্ৰানীজী তাৰ কেৰেক্টাৰত হিৰো। ঠিক আছে। তো মানে চিনেমাখনৰ প্ৰিয়দৰ্শনে প্ৰত্যেকটো কাৰ্ডৰ হিৰো ইয়াতে মানে প্ৰমাণ কৰিছে, সেইকাৰণে বেছি ভাল লাগে। ডায়লগ ডেলিভাৰীবোৰ বহুত মজা হৈছে আৰু অক্ষয় কুমাৰৰ কমিক টাইমটো একদম মাইণ্ড ব্ল'ৱিং, মানে সেই বস্তুৰ কাৰণে বহুত বেছি ভাল লাগে। তো বন্ধুসকল বহুত বেছি দেৰি নকৰি যদি মই ষ্টৰি প্লটৰ বিষয়ে অকণমান কথা ক'বলৈ যাওঁ, এতিয়া অক্ষয় কুমাৰক দেখুওৱা যায় একদম মানে লণ্ডনৰ পৰা আহি পেলাই কেনেকে সেই গাঁৱত মানে সেই ভূত বাংলাটোৰ প্ৰপাৰ্টি 5 ক'ৰৰ থাকে, য'ত নেকি আৰু বাপেকে তাক বহুত নিকাম্মা নিচিনাকে ভাবে, তাক লৈ মানে একো নাম নিদিয়ে। তো সেইটো কাৰণে সি মানে 5 ক'ৰৰ প্ৰপাৰ্টি যদি যেতিয়া গম পাই যায়, সি নিজে ইয়াত আহে ঘনীয়েকৰ ডেষ্টিনেশ্যন ৱেডিং কৰাবৰ কাৰণে। ঠিক আছে। আৰু সেই ৱেডিং কৰাবৰ কাৰণে পাছত গম পাইছে যে সেই বাংলাটো এটা শাপিত বাংলা হয়, ভূত বাংলা হয়, আৰু তাৰ পাছৰ উদ্দেশ্যটো কি, ভূত বাংলালৈ কেনেকে পৰিৱৰ্তন হ'ল আৰু বধুচুৰৰ কাহিনী কেনেকে জড়িত হৈ আছে, সেই গোটেইখিনি বস্তু চাবলৈ হ'লে আপোনালোকে এই চিনেমাখন চাব লাগিব। চিনেমাখনৰ ষ্টৰিটো আৰু অকণমান কৈ দিলেতো স্পইলাৰ হৈ যাব পাৰে, তো সেইটো কাৰণে মই আৰু একো নকওঁ, কিন্তু চিনেমাখন বহুত বেছি এংগেজিং হয়। আপোনালোকে কমেডি জনাটো বহুত বেছি আল্টিমেট পাব। হৰৰ ফেক্টৰ অকণমান ইয়াতে আপোনাৰ ল' হৈছে, কিন্তু সেই বস্তুটো ঠিক ঠাককে চলি যায়, যিহেতু এখন কম বাজেটৰ মুভি। VFXতো অকণমান ইফাল সিফাল হৈছে যদিও সেইটো বস্তু ইমান ধৰা পৰা নাযায়। আৰু চবতছে এটা এক্স ফেক্টৰ আছিলে আপোনাৰ টাব্বুক আমি ফাৰ্ষ্ট হাফত দেখি নাপাওঁ, একদম ছেকেণ্ড হাফত ইন্ট্ৰডিউচ কৰা যায়। তো সেইকাৰণে টাব্বুৰ কেৰেক্টাৰটো আপোনালোকে ছেকেণ্ড হাফত দেখি ল'ব, আৰু একদম এক্স ফেক্টৰ হিচাপে মানে একদম গেম চেঞ্জিং হিচাপে চিনেমাখনত তাই ওলাই, আৰু তাৰ পাছৰ ষ্টৰিটো কেনেকে কণ্টিনিউ হয় সেইখিনি বস্তু চাবলৈ হ'লে আপোনালোকে চিনেমাখন ভালদৰে চাব লাগিব। চিনেমাখন চাবলৈ হ'লে আপোনালোকে প্ৰায় 2 ঘণ্টা 45 মিনিট সময় দিব লাগিব। এইখন চিনেমা মই আপোনালোকক চাবলৈ এইকাৰণে ক'ম যে এইখন চিনেমা অক্ষয় কুমাৰ একদম গেম চেঞ্জিং হৈছে, আৰু আপোনালোকে বহুত বেছি ভাল পাব এইখন চিনেমা চাই। তো বন্ধুসকল আপোনালোকে যদি ভূত বাংলা চিনেমাখন চালে তো কমেণ্ট কৰিবলৈ একদম নাপাহৰিব যে কেনেকুৱা পালে, আৰু যদি নাই চোৱা আপোনালোকে এতিয়াই চাওক। আৰু মই আপোনালোকক লিখি দিছোঁ আৰু মুখেৰে কৈছোঁ যে আপোনালোকে এইখন চিনেমা চালে টিকটৰ একদম পইচা বাচুল হৈ যাব। আপোনালোকে বহুত দিন এনেকুৱা কমেডি জনৰা মুভি চোৱা নাই হয়নে, কাৰণ বলিউডে বা টলিউডে এনেকুৱা ধৰণৰ চিনেমা দিয়া নাই। লাষ্ট আপোনাৰ মাদগাঁও এক্সপ্ৰেছখনে এখন আহিছিলে, যি নেকি কুণাল খেনুৰ
সেইখন চিনেমা বহুত কমেডি ভাল আছিলে আৰু তাৰ পাছত এতিয়া আহিছে ভূত বাংলা আপোনালোকে একদম মানিব লাগিব প্ৰিয়াদৰ্শন আৰু অক্ষয় কুমাৰ জৰি একদম চেলিউট আছে তো বন্ধুসকল আপোনালোকে চিনেমাখন কেনেকুৱা পালে জনাবলৈ একদম নাপাহৰিব যদি চাইছে আৰু মোৰ ভিডিঅ'বোৰ চাই থাকে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একদম নাপাহৰিব আৰু ভূত বাংলাৰ ওপৰত দিয়া মোৰ ৰিভিউটো কেনেকুৱা হ'ল আপোনালোকে ক'বলৈ একদম নাপাহৰিব লগ পাইছোঁ নেক্সট ভিডিঅ'ত আজিলে বাই বাই